আমি অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি আমগুৰিখন কিয় ইমান এলাগী কৰিছে। কাৰণ আমি আপোনাৰ লগত থিয় হৈছিলোঁ, অবৈধ বাংলাদেশী মিয়া বাংলাদেশী দিছিলে, ভাল কাম দেখিছিলোঁ, আমি থিয় হৈছিলোঁ। আমি আগতেও কৈছোঁ যে য'ত ভাল কাম দেখিম অসমীয়া মানুহৰ তাত থিয় হ'ম। আপোনাৰ কাৰণে দালাল এজেণ্ট সকলো নাম লগালোঁ আমি, কিন্তু মনত একো আক্ষেপ নাই, দুখ নাই। কিন্তু যদি মোৰ ঘৰখনকে মই ঠিক কৰিব নোৱাৰোঁ, মই অসমখন কি ঠিক কৰিমগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি আজি চাওক, আপুনি নিজে আহি আমগুৰিত আজি ঘোষণা কৰিছে 200 বেডৰ এখন হস্পিটেল। আমগুৰি হস্পিটেলখন আহি চাওক কি অৱস্থা, তাত কোনো ট্ৰিটমেণ্ট নহয়। আমগুৰি পৰিদৰ্শন বাংলো IB2 ভাঙি চিঙি শেষ কৰিলে। আপুনি 7 কোটি টকা আপুনি চেংচন কৰি গ'ল, 7 কোটি টকা 7 টকাও ইটা চপৰ নকৰিলে। আমগুৰি ভৱন আমাৰ আমগুৰিবাসীৰ এটা সপোন আছিল, আমগুৰি ভৱনটো হৈ উঠিল, কিন্তু আজিলৈকে কাৰো কাৰণে আমগুৰি ভৱনটো মোকলাই নিদিলে। নাট্য মন্দিৰটো সৰুৰ পৰা শুনি আছোঁ, আজি হ'ব কালি হ'ব কালি হ'ব, এতিয়া শুনিছোঁ হৈ গ'ল, কিন্তু আজিলৈকে মোকলাই নিদিলে। সেইখন আমাৰ ষ্টেডিয়াম, মুখ্যমন্ত্ৰী এটা প্ৰকল্প, সেই প্ৰকল্প আজি ষ্টেডিয়ামখন হৈ উঠিলে, বা ভালেই হওক বেয়া হওক কি বনালে, কিন্তু সেইখনটো মুকলি কৰি দিয়ক ল'ৰা ছোৱালীখিনিৰ কাৰণে। কিয় ইমান পলিটিক্স আপোনালোকৰ ভাই? চৰকাৰী বস্তু, আমাৰ পইচাৰে দিয়া বস্তু, কিয় মোকলাই দিবলৈ টান পায়? আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰদীপ হাজৰিকা ডাঙৰীয়াক। সমষ্টিত গ'ল সমষ্টিটো খালে আমাৰ কোনো প্ৰব্লেম নাই, আমি বেয়া পোৱা নাই। আৰে ইমান আমাৰ আমগুৰিবাসীৰ কাৰণে আপোনালোকে ইমান বেয়া পায় না আমগুৰিবাসী ৰাইজক? প্ৰত্যেকটো বস্তুত বাহিৰা চকুৰে চায়। গতিকে মই অসমখন কিদৰে ৰক্ষা কৰিম যদি মোৰ ঘৰখনকে মই ৰক্ষা কৰিব নোৱাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে আজি এটা কথা কৈছোঁ যে যোনে বেয়া কাম কৰিব তাক আমি অসমীয়া মঞ্চৰ স্পষ্ট কৈছিলোঁ যে গেলা বিলাহী গেলাকণি তাৰ মূৰত মৰাব, তাৰ মুখত মৰাব, যে যোনে বেয়া কাম কৰিব। গতিকে আজি সেই গেলাকণি, সেই গেলা বিলাহী আজি মোৰ নিজৰ মুখত নিজৰ মূৰত মাৰিছোঁ। আৰু মই আমগুৰিবাসী ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, অসমবাসী ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে মোৰ নিজৰ হস্পিটেলখন মই ধৰি ৰখাব পৰা নাই, মোৰ সমষ্টিটো ধৰি ৰখাব পৰা নাই। থানাখন বোলে যাবগৈ, এই DC অফিচ বোলে যাবগৈ, তাক লৈ আমি আমগুৰিবাসী ৰাইজ থাকিম তেতিয়াহ'লে কওকচোন? গতিকে আমগুৰিবাসী ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মোৰ নিজৰ ঘৰখন বচাব পৰা নাই। মই গোটেই অসমখন কেনেকৈ বচাম কওকচোন? মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে, এটা জেনেৰেটৰ ইয়াত দিলে আমগুৰি হস্পিটেলত, তাতে তেওঁ দায়িত্ব সামৰিলে। তেওঁতো সংসদ হিচাপে দায়িত্ব আছিলে। কিয় আপোনালোকে বাৰে বাৰে সংসদে হওক, মিনিষ্টাৰে হওক, MLA হওক, আমগুৰিখনকে কুৰ্ম ধান্দাত কেলে থাকে? আমিওতো মানুহ, আমাকোতো জীয়াই থাকিবলৈ কিবা বস্তু লাগিব। সেই হস্পিটেলখন যদি আজি হ'লহেঁতেন, তাততো কংগ্ৰেছ AGP BJP বুলি চাই নাযায়, সকলো গ'লহেঁতেন এখন ট্ৰিটমেণ্ট কৰিবলৈ। সেই IB2 যদি আজি সঁচাকৈ 7 কোটি টকা হ'লহেঁতেন, দিলেহেঁতেন, বনিলেহেঁতেন, তাততো AGP কংগ্ৰেছ কোনো সংগঠন বুলি নাই, সকলো তালৈ গ'লহেঁতেন। আজি আমগুৰি ভৱনটো, আমগুৰিৰ পৰা সকলো ৰাইজ তাত, দুখীয়া শ্ৰেণীৰ ৰাইজ তাত থাকিলেগৈহেঁতেন। নাট্য মন্দিৰটো সকলোৱে আজি প্ৰগ্ৰেম কৰিলেগৈহেঁতেন। আমগুৰি ষ্টেডিয়ামটো তাত কংগ্ৰেছ AGP বুলি নাই নহয়। হয়, AGPয়ে কিবা এখন কমিটি বনাই তাত আছে, কিন্তু সকলোৱে কাৰণেতো এখন ষ্টেডিয়ামখন কিয় মোকলাই দিয়া নাই কওকচোন? মই আপোনালোকক কাঠৰ অনুৰোধ জনাইছোঁ, আমগুৰিবাসী ৰাইজক অনুৰোধ জনাইছোঁ, ইয়াৰ প্ৰত্যুত্তৰ দিব হ'ল। আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশ্বস্তকে বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি আহক, আপুনি চেংচন কৰি থৈ যোৱা বস্তুখিনি ক'ত লুটপাট হ'ল, কোনে খালে, কি কৰিলে, তন্নতন্নকৈ আপুনি এটা এনকুৱাৰী দিয়ক। আৰু যিসকলে এই কামখিনি হোৱাত বাধা প্ৰদান কৰিছে আমাক গতাই দিয়ক, আৰু পাৰিলে আপুনি CM বিজনেছ দি উঠাই নি জেলত ভৰাই দিয়ক। চিধা কথা, স্পষ্ট কথা।